আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ দ্য সত্ৰছ? অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়? চাৰিটা অপশ্যন দিয়া আছে, নগাঁও, যোৰহাট, মাজুলী, বৰপেটা। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি, বৰপেটা। অ'কে, নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 2, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট টিম ডিফিটেড বাই আছাম ইন ৰঞ্জি ট্ৰফি ক্ৰিকেট? ৰঞ্জি ট্ৰফি ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল কোনটো? চাৰিটা অপশ্যন দিছে, কৰ্ণাটকা, ত্ৰিপুৰা, উৰিষ্যা আৰু মুম্বাই। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি, উৰিষ্যা। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যন এ দিছে গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি শুৱালকুছি, অপশ্যন ডি তেজপুৰ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি, শুৱালকুছি। নেক্সট প্ৰশ্নলৈ আহিছোঁ, হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন? কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ দিছে গুৰু গোবিন্দ সিং, অপশ্যন বি গুৰু টেগ বাহাদুৰ, অপশ্যন চি গুৰু হৰগোবিন্দ, অপশ্যন ডি গুৰু হৰিকৃষ্ণ। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, গুৰু টেগ বাহাদুৰ। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিলে? চাৰিটা অপশ্যন দিছে, অপশ্যন এ তৰুণ ৰাম ফুকন, অপশ্যন বি কুলধৰ চলিহা, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি গোপীনাথ বৰদলৈ। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব কুলধৰ চলিহা। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 6, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিছে, অপশ্যন এ তৰুণ শইকীয়া, অপশ্যন বি অভিনন্দন বৰা, অপশ্যন চি বিদ্যুৎ বৰা, অপশ্যন ডি মনীষ ডেকা। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব তৰুণ শইকীয়া। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিগাং? আলি আই লিগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ফ্ৰুইট। আলি আই লিগাং শব্দটোৰ যিটো আই শব্দ আছে, এই আই শব্দৰ অৰ্থ হৈছে ফ্ৰুইট বা ফল। ইয়াৰ লগতে আপোনালোকে আলি আই লিগাঙৰ বাকী দুটা শব্দৰ অৰ্থও জানি ল'ব। পৰৱৰ্তী প্ৰশ্ন, দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোনটো বৰ্ষত প্ৰতিষ্ঠা হৈছিল? অপশ্যন দিছে 1968, অপশ্যন বি 1969, অপশ্যন চি 1970 আৰু অপশ্যন ডি 1971। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি, 1970। গুৱাহাটী টি অকশ্যন চেণ্টাৰটো 1970 চনত এষ্টাব্লিছড কৰা হৈছিল। আপোনালোকে ভিডিঅ'টো প'জ কৰি কুৱেশ্যনৰ আনচাৰ নিজে কৰিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'ৰ শেষত কমেণ্ট কৰি জনাব কিমানটা কুৱেশ্যন কাৰেক্টলি কৰিব পাৰিছে। কুৱেশ্যন নম্বৰ 9, দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? অপশ্যন এ দিছে শিৱসাগৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি গুৱাহাটী। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি, যোৰহাট। ঠিক আছে, ৰিচেণ্টলি এই লাচিত বৰফুকনৰ যিবিলাক মৈদাম, ৰিচেণ্টলি আহোম মৈদামছবিলাকক ইউনেস্কো ৱৰ্ল্ড, ৰিচেণ্টলি আহোম মৈদামছবিলাকক, আহোমৰ যিবিলাক মৈদাম আছে, ৰিচেণ্টলি যোৰহাটত আহোমৰ মৈদামবিলাকক ইউনেস্কো ৱৰ্ল্ড, ৰিচেণ্টলি আহোমৰ মৈদামবিলাকক ৰিচেণ্টলি আহোমৰ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ৰিচেণ্টলি আহোমৰ মৈদামবিলাকক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰা হৈছে। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, এইটো আপোনালোকে জানি ৰাখিব।
Next, question number 10. Which village of Nalbari district is also mentioned in the Kautilya's Arthashastra for producing silk? কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবেও নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে? ইয়াতে চাৰিটা অপশ্যন দিছে। অপশ্যন এ দিছে দিহিজাৰী, অপশ্যন বি বৰকুৰা, অপশ্যন চি নামডঙ্গা, অপশ্যন ডি সোণকুৰিহা। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি সোণকুৰিহা। পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ। গিবন ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড এট। গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন এ দিছে যোৰহাট, অপশ্যন বি চিৰাং, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি কোকৰাঝাৰ। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ যোৰহাট। নেক্সট কুৱেশ্যন। হুইচ চিটি ৱাজ ওৱান্স দ্য কেপিটেল অফ মটক কিংডম? কোনখন চহৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল? অপশ্যন এ ডিগবৈ, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি তিনিচুকীয়া। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি তিনিচুকীয়া। কুৱেশ্যন নম্বৰ 13। হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেংচুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? অপশ্যন এ বৰনদী, অপশ্যন বি চক্ৰশিলা, অপশ্যন চি আমচং, অপশ্যন ডি বুঢ়াচাপৰি। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ বৰনদী। পৰৱৰ্তী কুৱেশ্যন। হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়াৰ 1794? কোন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? অপশ্যন এ দিছে চন্দ্ৰকান্ত সিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি লক্ষ্মী সিংহ আৰু অপশ্যন ডি গৌৰীনাথ সিংহ। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি গৌৰীনাথ সিংহ। কুৱেশ্যন নম্বৰ 15। হু ইজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম? অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন এ হিমা দাস, অপশ্যন বি অংকুচিতা বড়ো, অপশ্যন চি শিৱতাপা, অপশ্যন ডি মহাদেৱ ডেকা। এইটো আপোনালোকে জানে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ হিমা দাস। পৰৱৰ্তী কুৱেশ্যন। হুইচ ডাইনেষ্টিজ কইনছ ৱেৰ ন'ন এজ নাৰায়ণী? কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী মুদ্ৰা বুলিও জনা যায়? অপশ্যন এ দিছে কাছাৰী, অপশ্যন বি কোচ, অপশ্যন চি কমতা, অপশ্যন ডি চুতীয়া। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি কোচ। কোচসকলৰ মুদ্ৰাক নাৰায়ণী মুদ্ৰা বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 17ত কৈছে হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া? এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত আছে? অসমৰ সেইটো জেগা হয়। অসমৰ এখন ঠাই, সেই ঠাইখনৰ নাম কি সুধিছে। অপশ্যন এ দিছে টাংলা, অপশ্যন বি ধুবুৰী, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি জাগিৰোড। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি জাগিৰোড। পৰৱৰ্তী প্ৰশ্ন। হু ৱাজ নট ইন দ্য পোষ্ট অফ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ মুখ্যমন্ত্ৰীৰ পদত কোন নাছিল? তলত চাৰিটা অপশ্যন দিছে, তাৰ ভিতৰত এজন অসমৰ মুখ্যমন্ত্ৰীৰ পদত নাছিল। অপশ্যন এ দিছে যোগেন্দ্ৰনাথ হাজৰিকা, অপশ্যন বি কেশৱ চন্দ্ৰ গগৈ, অপশ্যন চি গোলাপ বৰবৰা, অপশ্যন ডি শিৱপ্ৰসাদ বৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি শিৱপ্ৰসাদ বৰুৱা। আৰু বাকী তিনিজন যেনেকৈ যোগেন্দ্ৰনাথ হাজৰিকা, কেশৱ চন্দ্ৰ গগৈ আৰু গোলাপ বৰবৰা, এই তিনিজন অসমৰ মুখ্যমন্ত্ৰী আছিলে। কুৱেশ্যন নম্বৰ 19। দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ? কোনটো বছৰত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল? এইটো আপোনালোকে জানে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি 1228 খ্ৰীষ্টাব্দ। পৰৱৰ্তী কুৱেশ্যন। হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট? অৰ্থাৎ কিং অফ নভেল বুলি কাক জনা যায়? অপশ্যন এ দিছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি শৰৎ চন্দ্ৰ গোস্বামী। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন। দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মাৰলি ন'ন এজ? অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যন এ ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল, অপশ্যন বি চেণ্ট পেট্ৰিক মেডিকেল স্কুল, অপশ্যন চি
ST John Medical School, অপশন ডি বেরি হোয়াইট মেডিকেল স্কুল। এর কারেক্ট আনসার হব অপশন নাম্বার ডি বেরি হোয়াইট মেডিকেল স্কুল। কোয়েশ্চন নাম্বার 22, দ্য ফার্স্ট মোহাম্মদিয়ান ইনভেশন অফ কামৰূপ ওয়াজ লিড বাই। কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্ব কাৰ নেতৃত্বত আছিল? অপশন এ দিছে নাছিৰুদ্দিন মাহমুদ, অপশন বি হুসামুদ্দিন ইৱাজ, অপশন সি মুর্শিদ কুলি খান, অপশন ডি মোহাম্মদ বিন বখতিয়ার খিলজি। ইয়াৰ ভিতৰত কারেক্ট আনসার হব অপশন নাম্বার ডি মোহাম্মদ বিন বখতিয়ার খিলজি। কোয়েশ্চন নাম্বার 23, হু ওয়াজ দ্য ফার্স্ট টু স্টার্ট দ্য সিস্টেম অফ ল্যান্ড সার্ভেইং ইন আসাম? প্রথমে কোনজন ব্যক্তিয়ে অসমত ল্যান্ড সার্ভে কৰিছিলে? অপশন এ দিছে গদাধৰ সিংহ, অপশন বি ৰুদ্ৰ সিংহ, অপশন সি নৰনাৰায়ণ আৰু অপশন ডি উদয়াদিত্য সিংহ। এর কারেক্ট আনসার হব অপশন নাম্বার এ গদাধর সিংহ। কোয়েশ্চন নাম্বার 24, রূপসী এয়ারপোর্ট ইজ লোকেটেড ইন হুইচ ডিস্ট্রিক্ট? রূপসী বিমানবন্দর কোনখন জেলাত অবস্থিত? অপশন এ দিছে কোকরাঝার, অপশন বি যোরহাট, অপশন সি তিনচুকিয়া, অপশন ডি বঙাইগাঁও। ইয়াৰ ভিতৰত কারেক্ট আনসার হব অপশন নাম্বার এ কোকরাঝার। কেতিয়াবা আপোনালোকে কোকরাঝাৰৰ জেগাত ধুবুৰীও পাব পাৰে, গতিকে কোশ্চেনৰ অপশনত যেটো থাকিব হয় কোকরাঝার থাকিব নহলে ধুবুৰী থাকিব। যদি ধুবুৰী দিয়া থাকে তেনেহলে কারেক্ট আনসার ধুবুৰী হ'ব, আৰু যদি কোকরাঝার দিয়া থাকে তেনেহলে কারেক্ট আনসারটো হ'ব কোকরাঝার। কোয়েশ্চন নাম্বার 25, হু ইজ অলসো নোন এজ দ্য ভাঙনি কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোনজনক জনা যায়? তলত চাৰিটা অপশন দিছে। অপশন এ আনন্দ চন্দ্ৰ আগৰৱালা, অপশন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশন সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অপশন ডি ৰঘুনাথ চৌধুৰী। ইয়াৰ ভিতৰত কারেক্ট আনসার হ'ব অপশন নাম্বার এ আনন্দ চন্দ্ৰ আগৰৱালা। ভিডিওটো কেনে পালে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু 25টা কুৱেশ্যনৰ ভিতৰত কিমানটা আপোনালোকে নিজে কৰিব পাৰিছে এইটো কমেন্ট বক্সত জনাব। পৰৱৰ্তী ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।